বন্ধু বান্ধৱীসকল গুড মৰ্নিং চাওকচোন ৰাতিপুৱাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ আৰু এতিয়া মই চিৰা ভাজি আছোঁ লগতে বাদাম আৰু কেইখিলামান নৰসিংহৰ পাতো দি দিছোঁ এনেদৰে চিৰা ভাজি খালে বহুত বেছি ভাল লাগে খাবলৈ আৰু এয়া চাহ বাকি আছোঁ গাখীৰ চাহ লগতে চিৰা ভাজি এনেদৰে চাহ খাই উঠিলোঁ আৰু এতিয়া মায়ে চাউলখিনি ধুই আছে ৰাতি এতিয়াই থৈ দিছিল বৰা চাউল অহা কাইলৈ গৰু বিহু যিহেতুকে পিঠা নবনালেনো বিহু কেনেদৰে হ'ব নহয় জানো গতিকে কি কৰোঁ আপোনালোকক দেখাই থাকিম চাই থাকিব हेलो फ्रेंड्स गुड मर्निंग वेलकम बैक टू माय यूट्यूब चैनल एक सिम्पल लाइफस्टाइल आशा करूँ आपलोक सकल भाले आछे रातिपुवा चाह एबार खालो और इतना माय और माने पिठागुड़ी आछिल तो पिठा बनाई आछे खोला चापरी पिठा एया तो इतना नाखाब और गा पा धुई अलप देरिके खाम बार मायतो गा धुआ हो गल कापोर कानिओ धुले बहुतखिनि तो इतना कि करूँ देखाई থাকিম और इफाले हाजबेंडे नारिकल आराई आछे माने आज 13 एप्रिल हले गतिके अहाकाले 14 तारिख और गरु बिहु और इतना एइकाने आज पिठा बनाबो गुनगुनिया रखी आछे माने गुनगुन एसिस्टेंट न एकाने रखी থাকে শুনা না এই পানী লগত আছে গছত কালিতো অহাকালি গৰু বিহু আৰু খাব নোৱাৰিম তো কুমলীয়া হৈ আছে না কি হৈ আছে যদি কুমলীয়া হৈ আছে খাম বলাচোন কটাইখন লোৱা পাপা তুমি নোলোৱা এই হাত কাটি এয়া আমাৰ গছৰ লাষ্ট পানীলাও অহা কাইলৈ গছডালটো কাটি দিব লাগিব বিহু যেহেতু গৰু বিহুৰ পিছত তো নাখায় সেইকাৰণে আজি লাষ্ট পানীলাও খাই লওঁ মাছৰ লগত নেকি গুণু খাবানে তুমি মোৰ গা চা ধোৱা হৈ গ'ল চাহ পানীও খালোঁ ৰাতিপুৱা আৰু মায়ে পিঠা বনাই থৈ গৈছে সেইটো খোৱা ভণ্টি আহি আছে ভণ্টি আহি পাব আৰু তেতিয়া একেলগে চাহ খাম আৰু গা ধুই পেলাই নাই খোৱা অঁ ফালিছোঁ যদি ভাল আৰু বনাম আৰু যদি বেয়া নাখাওঁ শুং থাকে মা নালাৰিবা নালাৰিবা হা শুং থাকে এয়া হাজবেণ্ডে মোক আজি পানীলাও কাটি দি আছে মানে মোক আজি সহায় কৰি দিব ভাত বনোৱাত আৰু এয়া নাৰিকল চাৰিকল পূৰা ৰেডি কৰি পেলাই থৈ দিছোঁ আৰু এতিয়া মই বনাম ভাত আলু দিবানে এটা দিলে হ'ব চাগে ন বেছি নালাগে এতিয়া মই বনাম ভাত মানে মায়ে পিঠাগুড়ি খুন্দিবৰ কাৰণে গৈছে মোৰ ওচৰৰ মামাহঁতৰ ঢেঁকী আছে মানে আমাৰ ঢেঁকী নাই যে আৰু মিক্সিত খুন্দিলেতো বৰা চাউলৰ আঠাটো নহয় তো বৰা পিঠা বনাব সেইকাৰণে বৰা চাউল লৈ গৈছে আৰু আইজোং চাউল লৈ গৈছে মানে তেল পিঠাৰ কাৰণে আইজোং চাউল তো অলপ চাউল লৈ গৈছে মায়ে খুন্দিব গৈছে তো মই সেইকাৰণে ভাত বনাওঁ আৰু হাজবেণ্ডে মোক সহায় কৰি দি আছে আৰু আমাৰ গুণগুণে খেলি আছে অঁ গুণু মি আহি পালে কি দিছে মি কি আনিছে তোমাৰ কাৰণে কি দিছে কোনে দিছে মি দিছে খাবা চকলেট খাবা নাই চকলেট ইমান ভাল নাপায় যেতিয়া মিঠা পাব অলপমান খাই কিনে চকলেট হয় খাবা কোনে এয়া চকলেট খাই আমাৰ গুণগুণৰ মুখখনৰ অৱস্থা চাওঁ মুখখন ইচ হাত মুখ টেষ্টি লাগিছে হেল্ল' ফ্ৰেণ্ডছ ভণ্টিও আহি পালে যিহেতু চাহ বনালোঁ আৰু এতিয়া চাহ খাই লওঁ পিঠা মায়ে বনাই থৈ গৈছে খোৱা নাছিলোঁ এতিয়া খাই লওঁ এবাৰ এয়া এইফালে পানীলাওখিনি অলপ সিজা নিচিনা হৈ গ'ল আৰু ইয়াৰে পানীও নাই মোটামুটি শুকাল আৰু এইখিনি অকণমান পানী বাকী আছে এইখিনি এতিয়া শুকোৱাৰ পিছত ইয়াতে মই পানী দি দিম আৰু বেলেগ এতিয়ালৈকে একো দিয়া নাই ইয়াতে আৰু ইফালে মোৰ দালি উতলি আছে ভণ্টি কিবা তাৰ কাৰণে কাপোৰ কিনি আনিছিল তাকে দেখাই আছিলে আমাক এয়া মোৰ পানীলাওৰ আঞ্জা হৈ যাব আৰু মোটামুটি সিজি গৈছে একদম গলি যোৱা নাই মানে মই খাৰ চাৰ নাই দিয়া আৰু লাওটো মানে অলপমান হেৰি হৈছিল কি কয় পোৰাত হৈছিলে এতিয়া ইয়াত মাছ দি এয়া মায়ে নাৰিকল ৰুকি আছে আৰু এয়া মাৰ এছিষ্টেণ্ট আৰু মাৰ এছিষ্টেণ্ট আহি আগতে হাজিৰ এতিয়া চাগে ৰুকা নহ'বই চাগে ফাইনেলি পানীলাও সিজি গ'ল আৰু এতিয়া আঞ্জাখন হৈ গ'ল হেল্ল' ফ্ৰেণ্ডছ মোৰ ভাত বনোৱা হৈ গ'ল আৰু এতিয়া মুখত অকণমান হালধি আৰু গাখীৰৰ চামনি লগাই লৈছোঁ আৰু মায়ে আছে নাৰিকল ভাজি নাৰিকলখিনি ভাজা হৈ গ'ল গধূলিলৈকে পিঠা বনাম এয়া এটা বাজিছে আমাৰ মানে আজি জল্দি হৈ গৈছে গধূলি পিঠা বনাব আৰু কি কাম আছে হৈ যাব আৰু বিহু বুলি অলপ আৰু গুণগুণে পূৰা ঘৰ চৰ লেতেৰা কৰি পূৰা উৎপাত এতিয়া মই সেইবোৰ চাফ চিকুণ অকণমান কৰিলোঁ আৰু তাইকো গা চা ধুৱাই দিওঁ দাদা চাই থাকিব ভিডিঅ'টো গা পা ধুৱাই দি তাইক এনেদৰে ৰেডি কৰি দিলোঁ তাইক বিহু গানত নাচিব দিছোঁ আৰু যিহেতু তাইৰ চুলিখিনি কাটা বেছি দিন হোৱা নাছিল চুটি সেইকাৰণে তাইক নাচনী বনাই নিদিলোঁ ল'ৰা বনাই দিলোঁ আৰু এনেদৰে দুখনমান ফটো উঠাই দিলোঁ আৰু আপোনালোক সকলোকে অসমীয়া নৱবৰ্ষৰ আৰু ৰঙালী বিহুৰ বহুত শুভকামনা যাচিলোঁ খাই বৈ আজৰি হয় এতিয়া বনাই আছোঁ পিঠা আৰু পিছে গুণগুণে আহি পেলাই অলপ দিগদাৰ দি থাকে সেইকাৰণে মই কেইখনমানহে বনাব পাৰিলোঁ বাকী মায়ে বনালে আৰু ভণ্টিও বনালে কেইখনমান এনেকৈ মিলাপ্ৰীতি মাজেৰে বনালোঁ আৰু বিহু বুলি এই আমাৰ সৰুকৈ বিহু বুলি আয়োজন কি কৰি আছা
এইটো গুণগুণৰ আগৰ ফ্ৰকটো পুতলাটোক পিন্ধাই দিছা চাওঁ ৰবা ৰবা অঁ এইটো ফ্ৰকটো গুণগুণৰ গাত নাতে ন সৰু হৈছে ধুনীয়া লাগিছে দেখোন পুতলাটোক পিন্ধাই দিয়াৰ কাৰণে বা গুণো ভাল লাগিছে তোমাৰ পিংক 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 ছেম ছেম বা তাই বেছ ভাল লাগিছে মানে এতিয়া ছোৱালী 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 পুতলা পুতলা যেন লাগি আছে আৰু সেইকাৰণে তাই ভাল লাগি আছে কোনে কোনেটো বা বা বোলে বা বা ফূৰ্তিটো কিন্তু ভাল আইডিয়া লগাইছা দেই ফ্ৰকটো মানে এনেকুৱাতো গুণগুণৰ গাত নাতে ন পুতলাটোক পিন্ধাই দিয়াৰ নিচিনা হ'ল দেখাটো ভাল লাগিল চাওঁ খুলিব ধৰিছে অঁ দেখাটোত ইমান মৰম লাগি আছে ধুনীয়া লাগিছে এইটো কিন্তু ভাল আইডিয়া দেই বা খোলাত লোৱা বাবু খোলাত লোৱা বা এইটো কোনো